সব মানুহে সুধি থাকে মোক বিকাশৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই, গতিকে পোন প্ৰথমে মই সুধিম গাৰ্লফ্ৰেণ্ডৰ কথা। তো হে গাইজ ৱেলকাম বেক টু মহিদুল ব্লগছ। মানে আমাৰ ঘৰত মহিদুল আছিল, আহি কিনে এতিয়া তাৰ হাগা লাগছি বোলে, বাৰীৰ তলত দেখি পলাল। মই বিচাৰি পোৱা নাই ক'ত গেলি ক'ত আছি। মই এতিয়া বৰ্তমান এই ঢেকীয়াৰ মাজত বিচাৰি আছোঁ। এয়া হ'ল আমাৰ বাৰীৰ তলত ঢেকীয়া। মোৰ সন্দেহ যি ইয়াতে আছে পৰ্বতৰ ঢেকীয়া। ঐ মহিদুল ক'তে? হাই দেখিছেনে এইটো? তো গাইজ এইটোৱে সেইটো মাল যি ঢেকীয়াৰ তলত হাগি আছে। ক'ত পালা? এক ছেকেণ্ড, ই বাৰু গেল হাগছি নে নাই চাই আহো। এইখিনি গু নেকি দে পাতহে মানুহ সেনেকে মুতে নেকি? হা কি এই বাঁহৰ তল পাছি আহি পেলাই মুঠ বেয়া। তো গাইজ এইগিলা এই চব মিছা কথা কৈছি। হাগা লাগছিল, আমাৰ ঘৰত হাগবে গেলি লাজ কৰে, সেইকাৰণে পথাৰৰ মাজত হাগবে আহিছি। তো গাইজ একচুৱেলি ই আছিল মানে মোৰ এটা ইণ্টাৰভিউ ল'বা, ইণ্টাৰভিউ টাইপ বুলিয়ে কৈছোঁ। মানে ক'ত ভিডিঅ' বনাওঁ, কি কৰোঁ, কেনেকৈ ভিডিঅ' বনাওঁ সকলোখিনি মানে চাব আহিছে। ই কৈছে যে বহুত মানুহে মানে সুধি থাকে যে ক'ত ভিডিঅ' মানে কোন ঠাইত ভিডিঅ' বনায়, তাৰপিছত কেনেকৈ এডিট কৰে, কি এপছত এডিট কৰে। তো সকলোবোৰ দেখা পাই থাকিব ভিডিঅ'ত। আৰু সকলোৱে চেনেলটো মহিদুল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু নেক্সট মই যাই কিনে দেখাই আছোঁ ক'ত কেনেকৈ কি ভিডিঅ' বনাওঁ, ঘৰত যাই কিনে দেখাই আছোঁ কেনেকৈ এডিট কৰোঁ, সকলো দেখুৱাই আছোঁ। মই মানে একো নকওঁ, আজি মই একো নকওঁ, জাষ্ট মই এটা কথাই গম পাওঁ, মানে আপোনালোকক গোটেইখিনি নিজৰ মানে এইখিনি আৰু। তো গাইজ এইখন হ'ল আমাৰ পথাৰ, আমাৰ এইখিনি আমাৰ মাটিহে, ধান চান ৰুওঁ। এতিয়া বৰ্তমান বহাগ মাহ পৰিব আৰু সকলোকে ৰঙালী বিহুৰ পুৰা হাই ফাই শুভেচ্ছা জনাইছোঁ। মই গোটেই এফালেই ভিডিঅ' বনাইছিলোঁ গম পা। এই জেগাখিনি যি আছে, এই জেগাখিনি পুৰা পথাৰত পুৰা পানী হয় হা, ইমানক লাগি পানী হৈ যায়। মই বনাওঁ দলংখন তাতে আছিল নেকি, এই তাতে আছিল এইখিনি। এনেকৈ ভিডিঅ' বনাব যাওঁ, অলপ মানে আলি দি যাওঁ। আজি আলি দি নাযাওঁ, ডাইৰেক্ট এই কি ছাগলৰ মাতি ল'ব দিছে। তো গাইজ ই হ'ল এটা ভোকৰা ছাগাল। বৰ্তমান যাই আছোঁ মোৰ ভিডিঅ' বনোৱা ঠাইত। আমাৰ ঘৰৰ পৰা একেলগে আহিলে মোটামুটি 5 মিনিট এটা লাগে আৰু। এইডাল আম ময়ে ৰুইছিলোঁ। গাইজ মাজে মাজে মই এইখিনি জেগাতো ভিডিঅ' বনাওঁ, এনেকুৱা টাইপৰ হৈ যায় আৰু। এই তেনেকৈ ভিডিঅ' বনাওঁ। তাৰপিছত এই আগত তাতে সেই মেইন পুখুৰীটো তাতে আছে। এই ৰাতিপুৱা সেইগিলাই দাঁত মাৰিব পাৰি, গম পাইছেনে? বঢ়িয়া লাগে। কি নাম আছিল নো? অঁ পচেতিয়া। লোকেল ষ্ট্ৰবেৰী মহিদুলে খাব এতিয়া। অঁ খাব পাৰি, কিন্তু ধোৱা নাই যি। খাই দি একো নহয়, বাল কোনোবাই মুঠছি যদি কি কৰিবি। ভিউজ লাগে নালাগে, খাই দি। চাওঁ হাতত চাওঁ, মুখ মেল। খালি নাই? খালো। কি চলি হে যাওঁ, কালি মুঠছিলোঁ ইয়াতে মই। দিছ ইজ বাংনা খেতি। আৰু এইটো মই পিছফালে ই আহি আছে লাহে। ভাগা লাগলি নহয়, মই সদায় এনেকৈ ভিডিঅ' বনাওঁ, গম পাইছেনে? গোটেই JCP সদায় হৈ আছে। আৰু এইটো মই, দিছ ইজ মোৰ ভিডিঅ' বনোৱা বেকগ্ৰাউণ্ডটো, মানে এনেকৈ ভিডিঅ' বনাওঁ। চব মানুহে সুধি থাকে মোক বিকাশৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই, গতিকে পোন প্ৰথমে মই সুধিম গাৰ্লফ্ৰেণ্ডৰ কথা, কোন আছে আৰু কেনেকৈ লগ পালা গাৰ্লফ্ৰেণ্ডক, সেইটো বিষয়ক লৈ মই সুধিম। সঁচা কথাটো কওঁ নে মিছা কথাটো কওঁ? একদম যিটো সুধিম মানে একদম 100% সঁচাটো ক'ব লাগিব হা, তাতে মিছা আৰু নহয়, যিহেতু মই ইউটিউবত আপলোড দিম ভিডিঅ'টো। আৰু গাৰ্লফ্ৰেণ্ড বৰ্তমান মোৰ কি নাই। কাৰণটো কিয় জানানে? মানে ইউটিউবত ভিডিঅ' বনাই থাকোঁ সদায়, বনাই থাকিলে মানে যদি গাৰ্লফ্ৰেণ্ড থাকে তামাম দিগদাৰ কৈছোঁ। সঁচা হৈছে নে? বিদ্যা একদম সঁচা। কিন্তু মানে গাৰ্লফ্ৰেণ্ড 99% বিশ্বাস হৈছে আৰু। মানে কেছটো কি মই বুজাই দি আছোঁ। তো গাৰ্লফ্ৰেণ্ড থাকিলে কি প্ৰব্লেম হয় জানে, যে ফোন কৰ, হেল্ল' বাবু ভাত খালানে, মই ভাত খালোঁ, তুমি খালানে, সেইগিলা মাৰি থাকোঁতে মানে বহুত টাইম গুচি যায়। এই ইউটিউবত ভিডিঅ' বনাবই নাপাম। আৰু জানাই গাৰ্লফ্ৰেণ্ডৰ লগত পুৰা কথা চথা পাতি থাকিব লাগিব, আজি লগ কৰিব যাব লাগিব, ক'ৰবাত ধাবাত যাব লাগিব, কিবা কৰিব লাগিব। আৰু গাইজ যদি মোৰ ভিডিঅ'টো ই নাই বুলি কৈছে, যদি আছে গাৰ্লফ্ৰেণ্ড, ইয়াৰ ভিডিঅ'টো চাইছা নিশ্চয় কমেণ্ট কৰি জনাবি। আৰু মানে কমেণ্ট কৰি জনোৱা, মই ছাৰ্ভে কৰিম আৰু চব ৰাইজৰ মাজত। কোনোবাটো মিছাকৈ ক'ব পাৰে না মোৰ গাৰ্লফ্ৰেণ্ড নাই, সঁচাই কৈছোঁ গাৰ্লফ্ৰেণ্ড নাই, এনে কোৱা নাই।
বিদ্যাকে গাৰ্লফ্ৰেণ্ড নাই তোৰ লগত বহুত দিন দেখছে কোনোবাই ফোন কৰি থকা দেখিছে নেকি নাই সেনেকৈ ফোন কৰা আৰু 2 নম্বৰ কুৱেশ্যন মানে ধৰ বৰ্তমান কি কৰি আছে আৰু পঢ়া শুনা কিমানকলৈকে কৰিলা সেইখিনি আপোনালোকে জানি লওক নিজৰ মুখেৰে মই ফাৰ্ষ্ট LP স্কুলত গৈছিলোঁ তাতে পঢ়িলোঁ পঢ়ি কিনে পাছ কৰিলোঁ পাছ কৰি হাইস্কুলত গ'লোঁ হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰী কৰিলোঁ তাৰপিছত BSc কৰিলোঁ BSc কৰি বৰ্তমান আছোঁ এনেকৈ আৰু ইউটিউবত ভিডিঅ' বনাই আছোঁ বেলেগ একো নকৰোঁ বৰ্তমান অকল ইউটিউবতে ভিডিঅ' বনাওঁ আৰু মাজতে গম পাইছিলোঁ যে মানে এনেস্থেচিয়া টেকনিচিয়ান আছিলে আৰু টেকনিচিয়ান আছিলোঁ কিন্তু সেইটা কোৰ্চটো ইমান এটা কাম নাই মানে ধৰা হ'ল মাহটো খাটি থাকিব লাগিব খাটি থাকিলে দৰমহা পাবি 8,000 এই ইউটিউবৰ লগত নিমিলে তাৰমানে একেবাৰে নিমিলে মানে মই ইউটিউবত কেতিয়াবা মানে সঁচা কথাটো কওঁ আৰু মানে কোম্পানীয়ে সেই একেদিনে তাৰমানে সেই মাহৰ 1 মাহত এনেস্থেচিয়া হস্পিটেল কাম কৰি 1 মাহ মানে ট্ৰলি চলি টানি মানে ট্ৰলি চলি টানিব লাগে এইবিলাক কৰি পেলাই 8,000 মান টকা পাম কিন্তু মই এনেকৈ ইউটিউবত কেতিয়াবা 8,000 এনেই পাই যাওঁ যিটো কাম মানে কি একদিনত হৈ যায় আৰু তাতে 1 মাহ লাগে কোনটো কাম কৰিম হয় না কৈছোন কথাটো আৰু ধৰ পোনপটীয়াকৈ মই সোধোঁ আৰু 3 নম্বৰ প্ৰশ্ন বহুত মানুহে মোক লগগিলাকে মোক সুধি থাকে বোলে বিকাশে কিমান পইচা পায় মই কওঁ বোলে বিকাশে 2টা চেনেল মিলি ইমান পইচা পায় আৰু ব্লগিং চেনেলটোত ইমান এটা পইচা নাপায় কাৰণ মেইন চেনেলটোত বেছি পইচা পায় এতিয়া মানে 2টা চেনেল মিলি আৰু কোনটোত কিমান পায় আজি নিজৰ মানে কি মেইন কেছটো কি জানানে ইউটিউবত পইচাটো ষ্টেবল নহয় আৰু ইউটিউবাৰবিলাকৰ বেছিকৈ মানে কি ভালকৈ আৰ্নিং হয় স্পনচৰশ্বিপৰ পায় মানে যদি এইটো মাহত হয়তো 2টা স্পনচৰশ্বিপ আহি গ'ল নেক্সট মাহত হয়তো কমকৈ আহি গ'ল কোনোবাটো মাহত বেছিকৈ আহি গ'ল বা ইউটিউবত ভিউজৰ ওপৰত কথা মোটামুটি এতিয়া প্ৰায় 4,000 মান ভিউজত $1 মান দি আছে যদি টেকনিকেল চেনেল হয় তেতিয়াহ'লে অলপমান মানে 1,000 মান ভিউজতে $1 দিয়ে $1 প্ৰায় 73 টকা 73 মানে শুদ্ধ ভাষাত ক'ব গ'লে দোকান যেতিয়া খোলাই থাকে তেতিয়া কিমান পইচা পায় আৰু দোকানত যেতিয়া তালা লগোৱা থাকে কিমান পইচা পায় মানে ভিডিঅ' আপলোড কণ্টিনিউ দি থাকিলে কিমান আৰ্ণ হয় বা ভিডিঅ' আপলোড নিদিয়াকৈ মাহত কিমান মান মানে ডলাৰ হয় সেইখিনি কথা মানে সেইটো কেছটো কি জানা এতিয়া মই ভিডিঅ' দি আছোঁ ৰেগুলাৰ যদি মই ৰেগুলাৰ ভিডিঅ' দিয়েই নাই যদি ৰেগুলাৰ ভিডিঅ' দি থাকোঁ এটা ধুনীয়াকৈ ইনকাম হয় মানে ধুনীয়াকৈ চলি যাব পাৰে এটা চাকৰি মানে চৰকাৰী চাকৰি কৰা মানুহ এটাই যিমান দৰমহা হয় যদি ৰেগুলাৰ মানে ভালকৈ ভিউজ আহি থাকে তাতকৈ বহুত গুণে বেছি পইচাটো পায় কিন্তু যদি মই এতিয়া ধৰা হ'ল এইটো মাহত ভিডিঅ'ই দিয়া নাই তেতিয়া কি হ'ব যদি আগৰ ভিডিঅ'কেইটা আছে না সেই ভিডিঅ'টোকেইটা চালি যিখিনি ৰেভিনিউ হয় সেনেকৈ জেনেৰেট হ'ব বস্তুটো হাইয়েষ্ট এমাউণ্ট কিমানকলৈকে পাই পাইছা হাইয়েষ্ট এমাউণ্ট মানে কি ইউটিউবৰ কিছুমান পলিচি থাকে গম পোৱা নাই তো ইউটিউবত পাই কিমান টকা পা সেইটো ক'ব নোৱাৰা এইটো গুগল এডচেন্সৰ এটা পলিচি থাকে তথাপিও মানে মই আগকলৈকে সোধা নাই পিছত যিটো পাই গৈছা সেই পাই যোৱাটোক লৈ মই কৈছোঁ পাই গৈছা মানে এই বেছিকৈ নাপায় মানে কি আমাৰ ৰোষ্টিং চেনেল না ৰোষ্টিং চেনেলবিলাকত মানে এণ্টাৰটেইনমেণ্ট কেটেগৰীত ধৰে হা যিবিলাক টেকনিকেল চেনেল আছে আৰু অসমত পইচাটো অলপমান কমকৈ দিয়ে অসমীয়া ইউটিউবাৰ আমি অসমীয়া টাইটেল লিখোঁ কিবা লিখোঁ মানে কি মেইন বস্তুটো সেই এডভাৰটাইজ হৈ পায় হয়নে আমাৰ ভিডিঅ'ত কি থাকে যে টেক ৰোষ্ট এনেকৈ লেখাই থাকে বা অসমীয়াত লেখাই থাকে বা অসমৰ মানুহ চাই অসমত মানে ৰেভিনিউটো বহুত কমকৈ দিয়ে কিন্তু চলিব পৰাকৈ দিয়ে ইমানো হাই ফাইকৈ নেদে যাতে আমেৰিকাৰ যিবিলাক ইউটিউবাৰ আছে সিহঁতে ধৰা হ'ল 1,000 ভিউজত সিহঁতে পোৱা কমচে কম $5 $6 এনেকৈ পাই যায় কিন্তু আমি পাওঁ মই বৰ্তমান পাই আছোঁ 5,000 বা 4,000 ভিউজত $1 ডিফাৰেঞ্চটো বহুত বেলেগ তাৰমানে মানে কি ধৰ আপোনালোকে আজি মানে শুদ্ধকৈ গম পালে 4-5 হাজাৰ যদি ভিডিঅ' এটাত ভিউজ হয় মানে বৰ বেছি পইচা নাপায় কেনেকৈ ভিডিঅ' শ্বুট কৰে এইখিনি জেগাত আজি মই মানে এটা ডেমো হিচাপত মই দেখুৱাই দিম আপোনালোকক এতিয়া মই কৈ দিলোঁ এডাল চেল্ফি ষ্টিক এডাল আছে এনেকুৱা এডাল দীঘল কৰি দিব পাৰি বহুত কিবা আছে খুলি দিব পাৰি এইগিলা আচ্ছা তাৰপিছত এইগিলা চুইচ টুইচ আছে কিবাগিলা এইগিলা মই ইমান ইউজ নকৰোঁ আৰু জাষ্ট মোবাইলটো এনেকৈ লগাই ল'লোঁ লগাই লৈ মই মাইকটো বাৰু অনা নাই বয়া মাইক এটা আছে এফালে সোমাই লওঁ ছাটত তলে দিয়ে এইফালে সিমত লগাই লওঁ লগাই লৈ কিনে জাষ্ট তো স্বাগতম জনাইছোঁ বিকাশ আমিন ব্লগ চেনেলটোলৈ এনেকুৱা টাইপত নহয় মানে এনেকৈ জাষ্ট 2 ছেকেণ্ড নহয় 2 ছেকেণ্ডৰ কাৰণে নহয় মানে মিনিমাম মানে ধৰ অলপ কিবা এটা ক্লিপ এটা দেখুৱাই দিয়ক আৰু ৰাইজক কিহৰ ওপৰত ক'ম এই যিকিনো আৰু মানে তথাপিতো এটা কাৰোবাক ৰ'ষ্ট কৰাৰ বিষয়ক লৈ পেলাই মানে তোকে ৰ'ষ্ট কৰি দিওঁ ঠিক আছে মোকে ৰ'ষ্ট কৰি দিয়ক কথা নাই আজি একদম পুৰা হাইফাই এটা কাম এটা কৰি আছোঁ এতিয়া বৰ্তমান এই বম ডাঙৰ পুখুৰীটোত জাপ মাৰিব মানে গা ধুব আৰু
চোলা তোলা খুলব মই এতিয়া মানে পুৰা গা পা মই পুখুৰীত গা নধো কাৰণ গম পাওঁতো অৱস্থাটো বেয়া হৈ যাব আৰু এই পুখুৰীটো কি জানা আগতে এইগিলা পুৰা ভেনি আছিল হা আৰু তামাম খোজো হয় গাইছ পানীটো খুজাব মানে তো যদি মানে মোক অৱস্থাটো বেয়া কৰাৰ লাইনো জানি ফেলা কৈছিল কিন্তু মই জানো পুখুৰীটোৰ হিষ্ট্ৰী সেইকাৰণে মই পুৰা একদম এনেকুৱা খুজাব মই কৈছো থাকিব নোৱাৰিবি ইয়াতে কিন্তু মাছ বহুত ডাঙৰ ডাঙৰ মাছ হয় গম পাইছা নাই মাছ বহুত ডাঙৰ হয় কিন্তু পুখুৰীত দ আছে গম পাইছা নাই ফকলানেদি খান্দিছিল তোৰ সমান পানী আছে মাছ আছে এইগিলা কেমেৰাত দেখা নাপায় কিন্তু বহুত ডাঙৰ মাছ মই যেতিয়া ভিডিঅ' বনাওঁ হা কি বাৰিষা টাইমত কি হৈছে নাই ডাঙৰ ডাঙৰ যে হেৰি মাছ আছে ঘাঁহ হয় যে গাছ কাঠ মাছ আছে পুৰা এই চাইডত গ'লে এইফালে এইবিলাকত পুৰা কচু মানে মেকপা চেকপা গোটা খাই থাকে বহুত ডাঙৰ মাছ আৰু কিবাটো প্ৰশ্ন নাই যদি আছে সুধিব পাৰা আৰু একো নাই তো গাইজ শেষে হ'ল নেকি শেষে হৈ গ'ল মানে যিখিনি মোক প্ৰশ্ন কৰি থাকে মানুহে সেইখিনি মই আজি মানে উদঙাই দিলোঁ মানুহৰ আগত তো আজিলৈ ভিডিঅ'টো গাইজ এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব আগলৈ নতুন ভিডিঅ' আহিলে আপোনালোকে প্ৰথমে পায় মানে ঘণ্টাটো বজাই দিবি হা ঘণ্টাটো বজাই দিব ঘণ্টা এই মই যে গানটো ৰেপ চংটো বনাইছিলোঁ এই দিছি চিতা সেই গাছ এইটো ৰেপ চং বনোৱা জেগাও দেখাই এইটোক আমাৰে গৰু